Cinta dorutise, ote hama तुम्हारे भाभी भाभी ओए मनु भागुर इनु मरंग गाला ओते हमा तुम्हारू मरमते मन हलु पगला সমাজ কল্যাণ বাকী ৰাইজলৈ মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ দিয়াৰ শুভেচ্ছা জনাইছোঁ আৰু কল্যাণী আঞ্চলিক ৰঙালী বিহুৰ সন্মিলনৰ সমূহ বিষয়ববীয়ালৈ থিয় হৈ অলপ মৰম ভাগত যাচিছোঁ। ইমান এটা ধুনীয়া অনুষ্ঠানত মই আচলতে জড়িত থাকিব লাগে। মই অসুবিধাৰ যোগে মোৰ ওতঃপ্ৰোতভাৱে আপোনালোকৰ লগত জড়িত থাকিব পৰা নাই। তাৰ বাবে প্ৰথমে ভিক্ষা মাগিছোঁ আপোনালোকৰ আগত। আৰু একেবাৰে ঘৰুৱা অনুষ্ঠান যিহেতু দিনটাত আমনি নকৰোঁ, জুবিন ককাইদেউ আছে, তো ককাইদেউ গাব। মই মাত্ৰ দুটামান গীত গাম, ককাইদেউলৈ আকৌ মই মাইক্ৰফোনটো আগবঢ়াই দিম। অকণমান নামি যাম, ধেমালি কৰিম, ঘৰুৱা অনুষ্ঠান। সকলোৱে সাহায্য কৰিবনে? কলিয়াবৰী আঞ্চলিক ৰঙালী বিহুৰ সমূহ বিষয়ববীয়াৰ কাৰণে এটা জোৰকৈ হাত চাপৰি ভাল লাগিব। তো ধীৰে ধীৰে কপিছে যে
Kahube tira dunia, dunia, ole lagi jai. Tumi muto bono dunia, dunia, ani lagi jai. Kahube tira dunia, dunia, ole lagi jai. Yes, tumi muto bono dunia, dunia, ani lagi jai. Thank you.
এয়া মঞ্চত যিজন শিল্পীয়ে সংগীত পৰিৱেশন কৰি আছে আপোনালোকে সকলোৱে পৰিচিত আমাৰ এই অঞ্চলৰে আৰু আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ আজি আমাৰ এই অঞ্চলৰ পৰা এজন খ্যাতিনামা এজন শিল্পী ইয়াৰ পৰা প্ৰতিষ্ঠিত হৈছে আৰু এই আপাহতে ই মোৰ সম্বন্ধত নাতি হয় আৰু মই অকণমান মৰম ৰাখিব বিচাৰিছোঁ আৰু মই এই পৰিধান কৰি থকা এখন বড়ো সমাজৰ এখন বিভাগ বুলিয়ে কামৰ সূত্ৰে বিভিন্ন জেগাত স্কুটি এখন লৈছিলোঁ আৰু এইটো উপহাৰ মই যাচিব বিচাৰিছোঁ আৰু উত্তৰ ভৱিষ্যত কামনা কৰিছোঁ আৰু এটা কথা মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ এই যে শিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰি আছে আৰু শিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰাৰ সমান্তৰালভাৱে আমাৰ ইয়াতে আৰু এজন শিল্পীয়ে বাদ্যসংগত কৰি ইতিমধ্যে অকল এইখন মঞ্চতে বুলি নহয় অসমৰ বিভিন্ন মঞ্চত ঢোল বাদনেৰে ৰাইজৰ বিপুল সমাদৰ কৰিবৰ কাৰণে সক্ষম হৈছে ইয়াৰ প্ৰতি মই মৰমৰ সীমাহীন গম পাইছোঁ মোৰ আৰু একো নাই আশীৰ্বাদ কৰক আমাৰ এই অঞ্চলৰ পৰা দুজন শিল্পী ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদৰ প্ৰয়োজন হ'ব গতিকে আপুনি এবাৰ বজাই তেখেতসকলক উৎসাহিত কৰোঁ বুলি আপুনি আৰু ইতিমধ্যে আপোনালোকৰ মাজত সুললিত কণ্ঠেৰে
শিবিৰ উৰফে সত্যব্ৰত তেখেত আমাৰ ভাতৃপ্ৰতীক তেখেতলৈ আমি ২৭তম কলেজৰ আঞ্চলিক ৰঙালী সন্মিলন তৰফৰ পৰা এখন সুনাম গামোচা আৰু এটি জাপি তেওঁ সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা ৰাজা গগৈ ডাঙৰীয়াক তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ জনাইছোঁ সকলোকে তোমাৰ মৰমৰ উৎসাহ সমাজৰ মৰমৰ ভাগ পাই আৰু এখোজ আগুৱাই লৈ যোৱাত সহায় কৰিব। তেওঁলোক মোৰ মামা হয় তেখেতলৈ এটা জোৰকৈ হাত চাপি দিব লাগে। তোমাৰ এটা ধুনীয়া অনুষ্ঠানত তেখেতে এজন সক্ৰিয় কৰ্মী হিচাপে ৰাতিপুৱাৰ পৰা গধূলিলৈকে লাগি থাকি মই আহিব পৰা নাই। বহুত মোৰ ভাতৃ আকাশ শিবিৰলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইয়াৰ লগতে বাদ্য সংযোগকাৰী আমাৰ সমীৰণ গগৈ ডাঙৰীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমীৰণ গগৈ ডাঙৰীয়াৰ লগতে আমাৰ সহযোগী যিসকল বাদ্য সংযোগকাৰী আছে তেখেতসকললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আজিকালি গাঁও কি দুনে দেখো সৰলে গধূলি শুনিছোঁ পথি হ'ল হ'ল গাঁৱৰ ল'ৰাকেইটা দেওবাৰে নামঘৰত পিন্ধিব পতিয়লি ৰ'দৰে গাঁৱৰ আৰু আহিব দেওবাৰে নামঘৰত পিন্ধিব পতিয়লি দুটো সুধিলোঁ মোৰ বুধেৰে তহঁতিও কিন্তু একোকে নাপালি পথি হ'ল হ'ল গাঁৱৰ ল'ৰাকেইটা যি হ'ল হ'ল গাঁৱৰ ল'ৰাকেইটা মই বাগতে গ'লো পলাই গ'ল মই বাগতে গ'লো পলাই গ'ল।
ধন্যবাদ